A to Z Knowledge Assamese চেনেলটোলৈ আপোনাক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আহকচোন আজিৰ হাথৰৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হাঁহৰ কণী দীঘলীয়া, কাছৰ কণী গোল, আৰু এটা কণী আছে লগাই গণ্ডগোল। কি বাৰু জানেনে? উত্তৰটো হৈছে ওকণি। কি বস্তু পানী খোৱাৰ পিছত মৰি যায়? এনেকুৱা এটা বস্তু যিটো পানী খোৱাৰ পিছত মৰি যায়। উত্তৰটো হৈছে পিয়াহ। পিয়াহ লাগিলে যেতিয়া আমি পানী খাই দিওঁ তেতিয়া পিয়াহ পলাই যায়, নহয় জানো? যেতিয়া দুটা ওঠ লগ লাগে বা মিলন ঘটে তেতিয়া কি হয়? ভাবি চাওকচোন বাৰু। উত্তৰটো হৈছে মুখখন বন্ধ হয়। হয়নে বাৰু? আন্ধাৰত নাথাকোঁ মই এনে কেতু কলা, সদায় লগত থাকিম মই যদিহে পোহৰ দিয়া। আন্ধাৰত নাথাকোঁ মই এনে কেতু কলা, সদায় লগত থাকিম মই যদিহে পোহৰ দিয়া। উত্তৰটো হৈছে ছাঁ, মানে আমাৰ ছাঁটো। নমতাকৈ ডাক্তৰজন আহিল আৰু বেজী দি থৈ গুচি গ'ল। কওকচোন বাৰু কোন এইজন ডাক্তৰ? উত্তৰটো হৈছে মহ, নহয় জানো? সেই পাহ কি ফুল যাৰ কোনো গোন্ধ নাই আৰু ৰং নাই? এনেকুৱা এপাহ ফুল যাৰ কোনো গোন্ধ নাই, ৰঙো নাই। কি বাৰু? উত্তৰটো হৈছে এপ্ৰিল ফুল। হয়নে বাৰু? সেইটো কি কাম যিটো কেৱল ৰাতিপুৱাহে কৰিব পাৰি, ৰাতি কৰিব নোৱাৰি? মানে এনেকুৱা এটা কাম যিটো ৰাতিপুৱা কৰিব পাৰি কিন্তু ৰাতি কৰিব নোৱাৰি। ভাবি চাওকচোন বাৰু কি হ'ব পাৰে? উত্তৰটো হৈছে ব্ৰেকফাষ্ট, নহয় জানো? ব্ৰেকফাষ্ট ৰাতিপুৱাহে কৰা যায়, ৰাতি কৰিলেতো সি ব্ৰেকফাষ্ট নহয়। এইবাৰ আপোনালোকৰ বাবে এটি সাঁথৰ আগবঢ়াইছোঁ, উত্তৰটো কমেণ্ট কৰি জনাবচোন। এজন ব্যক্তিয়ে নিজৰ প্ৰতিটো জন্মদিনত 1 টকাকৈ জমা ৰাখে। যেতিয়া ব্যক্তিজনে নিজৰ 60 বছৰীয়া জন্মদিন পাতে, সেইদিনা তেওঁৰ টকাখিনি হিচাপ কৰি দেখে যে তেওঁৰ হাতত 15 টকাহে জমা হৈছে। এইটো কেনেকৈ সম্ভৱ হ'ল বাৰু? ভাবি চাওকচোন। বুদ্ধিদীপ্ত প্ৰশ্ন আৰু উত্তৰটোও বুদ্ধিদীপ্ত হ'ব লাগিব। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।